তুমি মই বিচাৰি ফুৰো সেই মৰম, যি মৰম সেউজীয়া হৈ তোমাৰ কণ্ঠত জিলিকি আছে। মই বিচাৰি ফুৰো সেই দুপৰীয়াবোৰ, যি সময়ত প্ৰতিটো শ্ৰেণী আৰম্ভ হয়। তুমি সোধা মই কোন তোমাৰ? তোমাৰেই কবিতা লিখোঁ, তোমাকেই সপোনত দেখোঁ। প্ৰেম যেন আহে যায়, তথাপি প্ৰতীক্ষা। জীৱন প্ৰেমৰ বাবে, পৃথিৱী থাকিব প্ৰেম থাকিলেহে। মোৰ হৃদয়ত এজাক প্ৰেমৰ বৰষুণ সিঁচি মনৰ কঠিন মাটি কোমল কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। তোমাৰ প্ৰেমৰ সন্ধানত বহু বিষাদৰ গান গালোঁ, তোমাক লগ পোৱাৰ সুযোগত কত উন্মদনা। সময় পালে আহিবা অনুভৱ, মোৰ অভিমানৰ গৰাকী হ'বলৈ। আৰু তেতিয়াই ... যেতিয়া তোমালৈ চাই চাই আবেগৰ পাগলে দিয়া হৈছিলোঁ, হোষ্টেলৰ ধূসৰ খিৰিকীৰ আইনাত তেতিয়াই ... টপটপকৈ মোৰ বুকুৰ পৰা নিয়ৰ সৰোঁতে তোমাৰ মুখাবয়ত ব্যস্ততাৰ ছাঁ বৰ সুন্দৰকৈ দেখিছিলোঁ। তুমি আজি বহুত সলনি হ'লা, তুমি আজি নুসুধা হ'লা মই কেনেকৈ আছোঁ। তোমাৰ অভাৱ প্ৰতি মুহূৰ্ততে তাহানিতে লিখা এখন নীলাখামৰ চিঠি মোৰ ডায়েৰীৰ পাতত উৱলিয়ে গৈছে। সেইখন কেতিয়াকৈ ল'বা জনাবা, মই অপেক্ষা কৰিম দুখৰ আৱৰণখন বুকুত বান্ধি। ধন্যবাদ।